নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নৱ পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি এটা বিশেষ টপিক লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজিৰ টপিকটো হৈছে APDCL যিহেতু মোবাইল নম্বৰ আৰু আধাৰ কাৰ্ড লিংক কৰিব কৈছে, আৰু আপোনাৰ হাততে থকা মোবাইলটোতে এণ্ড্ৰইড মোবাইলটোতে আপুনি কেনেকৈ লিংক কৰিব আধাৰ কাৰ্ড আৰু ফোন নম্বৰ, সেইটো বিষয় লৈ মই ভিডিঅ'টো বনাইছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি পিনে শেষলৈকে চাই থাকক, আৰু যিসকলে মোৰ চেনেলটো চাই আছে নতুনকৈ তেখেতলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পিনে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। তেতিয়াহে মই আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰৰ নটিফিকেশ্যনবোৰ পাই থাকিব। আৰু যিসকলে মোৰ চেনেলটো অলৰেডি ছাবস্ক্ৰাইব কৰি দিছে তেখেতলোকক ধন্যবাদ। গতিকে বলক ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। আপোনালোকে প্ৰথমতে গুগল ক্ৰমত যাব লাগিব। গুগল ক্ৰমত গৈ APDCL বুলি আপোনালোকে চাৰ্চ কৰিব লাগিব। APDCL বুলি চাৰ্চ কৰাৰ পিছত আপোনালোকৰ এনেকৈ প্ৰথম যিটো লিংক হয় APDCLৰ, তাতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ওচৰত এনেকুৱা এখন ফ্ৰণ্ট আহিব। ফ্ৰণ্টত আপোনাৰ যিকেইটা ব্লু ঘৰ আছে তাতে আপডেট মোবাইল নম্বৰ বুলি আছে, আপোনাৰ শেষলৈ চাওক। মোবাইল নম্বৰ আপডেট এইটো থাকিব, তাতে আপোনাৰ ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইল নম্বৰ আপডেট, এটা কনজিউমাৰ নম্বৰ ইয়াত আপোনাৰ কনজিউমাৰ নম্বৰটো টাইপ কৰিব লাগিব। কনজিউমাৰ নম্বৰটো আপোনালোকে পাই যাব আপোনালোকৰ ইলেক্ট্ৰিচিটিৰ যিখন বিল, তাতে আপোনালোকৰ কনজিউমাৰ নম্বৰটো পাই যাব। তাতে আপোনাৰ কনজিউমাৰ নম্বৰটো আপুনি টাইপ কৰিব লাগিব। কনজিউমাৰ নম্বৰটো টাইপ কৰাৰ পিছত আপুনি গো কৰি দিব লাগিব। তাৰপিছত আপোনাৰ কাৰ নামত কানেকশ্যনটো লৈ থোৱা আছে তাতে আপোনাৰ গোটেই ডিটেইলছ ওলাই যাব। আপোনাৰ মোবাইল নম্বৰ যদি আগতে দি থোৱা আছে তাতে ওলাই যাব। আপোনাৰ যদি মোবাইল নম্বৰ দি থোৱা নাই তাতে আপুনি মোবাইল নম্বৰটো তাতে টাইপ কৰি দিব। মোৰ যিহেতু আগতে মোবাইল নম্বৰটো দি থোৱা আছিলে, কিন্তু চিমটো বেয়া হোৱাৰ বাবে মই বেলেগ এটা নম্বৰ দি দিছোঁ। ইয়াৰ পিছত ইমেইল ID আহিব। ইমেইল ID আপোনালোকৰ যদি আছে ইমেইল ID, তেতিয়া আপোনালোকে ইমেইল ID দিব পাৰিব। যদি নাই তেন্তে আপোনালোকে স্কিপ কৰি পিনে নেক্সটটো আপোনালোকে চিলেক্ট কৰিব। নেক্সটটো আপোনাৰ 4টা অপশ্যন আছে, গভ এমপ্লয়িজ, ছেমি গভ এমপ্লয়িজ, PSU এমপ্লয়িজ আৰু অদাৰ্ছ। আপোনালোকে যিটো হয় সেইটোৱে কৰিব। মই অদাৰ্ছ চিলেক্ট কৰিছোঁ। ইয়াৰ পিছত আহিলে মেইন আধাৰ নম্বৰ। আধাৰ নম্বৰ যাৰ নামত কানেকশ্যনটো লৈ থোৱা আছিলে তেখেতৰ আধাৰ হ'ব লাগিব, আধাৰ কাৰ্ড হ'ব লাগিব। তেখেতৰ আধাৰ কাৰ্ড নম্বৰটো ভালদৰে চাই পিনে ইয়াতে টাইপ কৰি দিব। ভালদৰে চাই টাইপ কৰিব, কাৰণ ইডিট অপশ্যনটো নাথাকিব পাৰে। গতিকে আপোনালোকে ভালদৰে আধাৰ নম্বৰটো চাই ইয়াতে তলত থকা ছাবমিট বুটামটো ক্লিক কৰি দিব। এবাৰ ভালকৈ স্ক্ৰল কৰি চাই ল'ব, যদি শুদ্ধ হৈছে তেন্তে আপোনালোকে ছাবমিট বুটাম ক্লিক কৰিব। ছাবমিট বুটাম ক্লিক কৰাৰ পিছত আপোনাৰ OTP ভেৰিফাই কৰিবলৈ আহিব। যিটো নম্বৰ আপোনালোকে দিছিলে সেই নম্বৰটোতে আপোনালোকৰ এটা OTP যাব। OTPটো আপোনাৰ 6 ডিজিট হয়, আপোনাৰ 6টা নম্বৰ থাকিব। 6টা নম্বৰ আপোনালোকৰ ইয়াতে OTP ভৰাব লাগিব, টাইপ কৰিব লাগিব। আপোনাৰ 6টা নম্বৰ OTP ইয়াতে আপোনালোকৰ এণ্টাৰ কৰি দিব। এণ্টাৰ কৰাৰ পিছত ইয়াতে তলত ভেৰিফাই বুলি আছে, ভেৰিফাইটো টিপি দিব। ভেৰিফাই টিপাৰ পিছত আপোনালোকৰ অলৰেডি আধাৰ কাৰ্ড আৰু ফোন নম্বৰ আপডেট হৈ গ'ল। এনেকৈ এখন আপোনালোকৰ ফোন ওলাব, কনজিউমাৰ মোবাইল নম্বৰ আপডেট হৈ গ'ল আপোনালোকৰ। ধন্যবাদ, জয় অসম।